হাই হেল্ল' নমস্কাৰ ৱেলকাম টু NIT Arunachal আজি অৰুণাচল NIT বলক অৰুণাচলত NIT ইউনিভাৰ্চিটি মানে কি হ'ল টেম্পো লৈছোঁ টেম্পো লৈ এতিয়া আমি গৈ আছোঁ আৰু NIT গৈ আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু দেখুৱাই আছোঁ আগলৈ আৰু নজৰা কিছু বঢ়িয়া সুন্দৰ সুন্দৰ দৃশ্য দেখাই আছোঁ আপোনালোকক অসমলৈ গৈ আছোঁ টেম্পুৰ পৰা নামিলোঁ নামি এতিয়া গাড়ী আহি আছে আকৌ বেলেগ গাড়ীৰ পৰা আকৌ আমি NIT গৈ আছোঁ চাই থাকিব আমাৰ গাড়ীৰ উঠিলোঁ আমি গৈ আছোঁ আৰু চাই থাকিব আপোনালোকে আৰু আমি গৈ যিটো জেগাত যাম কিন্তু নেটৱৰ্ক নাপাম কোনো চিমৰ কাম নকৰিব আৰু মই ভিডিঅ'টো আপোনালোকে চাব পাৰিব ৰাস্তাটো বেয়া আছে ন তাৰ পৰা এনেকৈ ভিতৰত সোমাই আহিছোঁ না NIT নহয় মানে কেমেৰা চাৰিটা যিমান দূৰৰ পৰা কিমান দূৰৰ পৰা জুম কৰিলে in case pura jija sana kau punya nata ya dari kuning buja আমি গৈ আছোঁ মানে গৈ চাইও আছোঁ আপোনালোকো দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আমি পাই গ'লোঁ এতিয়া আমি ৰুমত যাব লাগে আৰু ৰুমত গৈ যিটো NITৰ যিটো বিল্ডিংবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আউটৰ বিল্ডিং বা অৰুণাচলৰ যিটো বিল্ডিং কেনেকৈ বনায় যিটো আমাৰ এইটো ডাঙৰ ইউনিভাৰ্চিটি মানে কলেজ মানে বনাই আছে তাতে কিবা এটা কামত আহিছোঁ লগতে ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা দেখাওঁ আৰু থাকি যাওক আৰু আপোনালোকে চাওক আৰু যিটো আমাৰ গুৱাহাটীত যিটো ইউনিভাৰ্চিটি কলেজ ঠিক তেনেকুৱা ধৰণৰ অৰুণাচল ইটানগৰ আগত যিটো NIT মানে বনাই আছে ইয়াত আৰু আপোনালোকক কিছু দৃশ্য দেখাওঁ যায় আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ইয়াৰ ভিতৰত এনেকুৱা ধুনীয়া পৰিৱেশ বিল্ডিংবিলাকৰ ভিতৰত আপোনাৰ ৰুমবিলাক টিচাৰবিলাক থাকিবৰ কাৰণে আৰু মই পাৰিলে সম্পূৰ্ণ আপোনালোকক ইউনিভাৰ্চিটিখন এখন গোটেই অল ৰাউণ্ডৰটো মানে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ' নেক্সট ভিডিঅ' আহি আছে গোটেই আৰু NIT যিমান মানে কি আছে মানে অৰুণাচলত কি দেখাব পাৰোঁ মানে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু প্লিজ আপোনালোকে কমেণ্ট কৰিব লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চাই থাকক যিটো আপোনাৰ ইয়াৰ লাষ্ট ওপৰৰ ফ্ল'ৰৰ পৰা আৰু ভিতৰত যিটো ৰুমত থাকিম আমি এই ৰুমতে থাকিম বৰ্তমান বেছি দিন নহয় এসপ্তাহৰ কাৰণে থাকিম ইয়াতে আৰু ইয়াত থাকি বিৰাট ভাল লাগিছে আৰু ইয়াৰ নেচাৰ মানে পৰিৱেশটো ভাল ইমান হুলস্থুল জেগাও নহয় আমি য'ত আছোঁ বৰ্তমান NIT বুলি কয় আৰু এইডোখৰ পৰা মানে আমাৰ ইয়াৰ পৰা নাই আৰু ৰাস্তা মানে একদম লাষ্টত মানে যিটো ইউনিভাৰ্চিটি কলেজ বনাইছে মানে আৰু সঁচাকৈ বহুত সুন্দৰকৈ বনাইছে চাওকচোন ভিতৰত আমি দৰ্জাখন ভিতৰত সোমাই দেখাই দিছোঁ আপোনালোকে চাওক এইটো বেডৰুম হয় আমি ইয়াতে থাকিম ৰাতি আৰু ইয়াৰ পৰা ওপৰত আহি ওপৰ ফ্ল'ৰৰ পৰা চাওক নাই ৰাতিপুৱা শুই উঠি চাবলৈ বহুত ভাল লাগে ইয়াত চাওকচোন আপোনালোকে ধুনীয়া বিউটিফুল নাইকা প্লেচ অফ অৰুণাচল আৰু কথা এটা হ'ল মানে কি হ'ল কেমেৰাটো মানে হাতৰ পৰা পৰি থকাৰ কাৰণে ভিডিঅ'টো মানে কৰি আছোঁ মই গমেই নাপাওঁ যে উল্টা হৈ থাকিলে অলপ উল্টা হৈছে এয়াৰটেল ৰিলায়েন্স একো নেটৱৰ্কে নাপায় টোটেল
5 দিনমান হ'ল মানে অফ